উফ, এই পতা গমখনত নোৱাৰি আৰু দেই। ৰাইজে কেনেকে জীয়াই আছে হয়। ঐ বদেশ্বৰ ফেনটো অকমান স্পীড কৰি দে অ। আৰু এইখিনিলৈ অকমান ঠেলি দে। মোক গোটেই আণ্ডাৰপেণ্ট চাণ্ডাৰপেণ্ট টিটি গলো। দেউতা ইয়াতকে আগত আৰু ঠেলিব নোৱাৰি। দেখাতহে মই ক্ষীণমিন, গমটোতো বৰাবৰে লাগে না মোৰো। একো নহয়, অকমান আগলৈ নেচোন নে। তই আৰু বহুত সেৱা খাই থাকিব পাৰিবি। মোৰ বুঢ়া মানুহ ঠিকনা নাই, লগতে পেটুলা দেখিছ নাই। ভগৱানে বা কেতিয়া পচন্দ কৰে। নময় দেউতা, আপুনি আৰু 50 বছৰ জীয়াই থাকিব। খোৱা বোৱা ডেলা পেচা নাই নহয়? নাই দেই, তুমি 50 বছৰ সপোন দেখিছা। মোৰ মতে চাগে মই 5 বছৰো নাথাকিম, এনেকে যদি গম দি থাকে। দেই আপুনি নময় দেউতা, চিন্তাই নকৰিব। লাগিলে হাতে ভৰিয়ে জমক ধৰিম, তাৰ বলেও যদি নোৱাৰো ধৰি বান্ধি থৈ দিম যা। ধেত্তেই কণামুচি, তোৰ মেথাত 5 গ্ৰামো ঘিউ নাই দেই। ল'ৰা বাপে খলি, তথাপিও নুবুজিলি। কত শুনিছ জমপা হাতে ভৰিয়ে ধোৱা? শুনাই নহয়, দেখিও যাব। আৰু কেইদিনমান ৰখক। আজিকালি কিনো কৰিব নোৱাৰি, কাৰোবাৰ চকু কাৰোবাৰ তাত লগাই দিছে, মতা মানুহ পুৰুষ বনাই দিছে। সেইটোনো সম্ভৱ নহবনে? ভগৱানো অনলাইনত আহি যাব। আৰু কেইবছৰমান আৰু আপুনি জীয়াই থকালৈকে চাগে পাৰিবগে চাবলৈ। সঁচাই পাপা, ভগৱান অনলাইনত আহি যাব নি? অতো নক, এটাৰ পৰা মূৰ্তি পস্তা সেইবোৰ আনি পইচা খৰচ কৰিব নালাগে আৰু। চব অনলাইনতে পূজা পাতল চব হ'ব। তেন্তে ভালে হৈছে দেই। পাপা, মোৰ মাথাটো সলাব পাৰিম নে? পাৰিবি, কিন্তু বহুত পইচা লাগিব। সেই পইচা যে তোৰ বাপেৰ ওচৰত নাই। কম দামী নাপাম নি পাপা? যেনেকে বেলেগ বস্তু থাকে কম দামী মধ্যমীয়া, সেই কম দামীটো পালে লগাই দিম আৰু। মানে এই অন্ততঃ মাথাটো লগাই দিলেতো ভাল হ'ব। বাৰে বাৰে ইংলিছত ফেল কৰি নাথাকিম আৰু তেতিয়া। তোৰ মাথাটো লগালোৱে বাৰু, তোৰ মনটো কা মই ক'ত সলামগে। সেইটো হয়, মাথাটোৰ লগতে লগতে মানে মনটো সলাব লাগিব। ধেত লোৱা, কোনে কৈছে মাথা লগাব পাৰি বুলি? কেলে পাপাই কৈছে আকৌ। বিশ্বাস নাই হোৱা যদি নিজে সুধি লোৱা। এইবোৰ এনেও কোৱা কথা। তোৰ বাপেও চাগে মূৰটো গ'ল গৰমৰ কাৰণে। সঁচা নি পাপা? মোক মানে অথনিৰ পৰা এনে কৈ আছিলা। এইবিলাক বাদ দে। ঐ বোৱাৰী, ফ্ৰিজত ঠাণ্ডা পানী আছে নেকি অ? নহলে চৰ্বতকে বনাচোন। গৰমত একেবাৰে পকো শেষনিলৈ তিতি গল। ঠাণ্ডা পানীটো আছে, কিন্তু নেমু নাই কাৰণে চৰ্বত বনাব নোৱাৰিম দেতা। আপোনাৰ ল'ৰাটোক সুধি চাওক আকৌ, নেমু কেতিয়াও কিনিয়ে নানে ঘৰত। এইটোক যে নকওঁ আৰু দেই বোৱাৰী, বৰ চিপচ। আৰু এজনী গানিম বুলিয়ে ইমান পইচা সাঁচিছে নে নাই কিয়ে কৰিছে সিহে জানে। বিয়য়, অ বিয়য়, ইছক চিন্তি ঘৰত আছে নাই? লাং খাই পৰি আছো বিয়য়, ভিতৰলৈ সোমাই আহক। শুইহে আছে। বলক বিয়য়, কলহৰ মাল একলম মাৰি দিমগে পকা আমৰ লগত। ইছক চিনি 2 কেজি কিনি আনিছো বজাৰৰ পৰা। হয় নি বিয়য়? আকৌ লেতেৰা গম দিছে নহয়, কেনেকে খাব? ডিচেণ্টৰী ডায়েৰিয়া হৈ নেযামতো। সেইবোৰলৈ চিন্তা কৰিব লাগে নি বিয়য়? আপোনাৰ মোৰ পাকস্থলী ইমানে কমজুৰি নে সহজে ডায়েৰিয়া পেট চলাই ধৰিব নোৱাৰে বোলে। আপুনি এনেই মিছাকে এইবিলাক ভয় খাই নমৰিব। আজি আপোনাক মই খুৱাইহে এৰিম। বলক এতিয়া। কালিয়া ককা মোকো কেইটামান পকা আম দিব নি? দিব নোৱাৰিম নহয় ল'ৰা, আমাৰ কাৰণে যেনে তেনে ফিটপাত হবহে। বেলেগ দিনা আনিম, তেতিয়া খাবি দে, আজি খাব নালাগে। মই ভাবিছিলোৱে আপুনি নিদো বুলি কব। ইছক চিনটো তোৰ বাপেৰক কৈ কিনি খাব নোৱাৰ হা? এই বুঢ়াকেইটাৰ পৰা খুজি খাবলৈ লাজ নালাগে? সঁচাই পাই, এইকেইটাৰ কাৰণে যে একো খাবও নোৱাৰো কবও নোৱাৰো। যি শুনে মানে লাগিবই। বিয়য়, এতিয়াৰ পৰা এইকেইটাৰ আগত এইবোৰ নকবচোন। যদি কব লগা থাকে মোৰ কাণে কাণে কব। মোৰটো হলে দেখোন মটন এটালৈকে নে, চব খুজি খুজি খায়। আপোনালোকৰটো হলে মানে এই খুজিলে মানে অপাত হৈ যাওঁ আৰু ন। স্কুটিখন চলাই মস্তি লাগিছে দেই। পেনকুলা, কি হল কচোন? বল আমি আম খাবলৈ যাওঁ। মই স্কুটি লৈ আনিছো, তাতে যাম বল। ঐ পেনকুলা, কাৰ স্কুটি লৈ আনিছ? হেই, আমাৰ বলিনে স্কুটি কিনিলে নহয়, সেইখনকে লৈ আনিছো। হয় নি? চালিয়া দাইটি, আপুনি তথাপিও কোৱা নাই ন ল'ৰা স্কুটি কিনিলে বুলি? এই ইছক চিন্তি মই গম নেপাওঁ নহয় ভালকে। মই অকল সেইটোৱে জানো যে কোনোবাই যে EMI নিদিয়ে, এই স্কুটিখন যে টানি লৈ আনেগে ডিলাৰত থৈ দিয়ে, সেনেকুৱাকেহে আনিছে। ব্ৰেণ্ড নিউ নহয়তো। ব্ৰেণ্ড নিউ হলে বেলেগ কথা আৰু কবলৈ, সেইটোনো কিনো কৈ ফুৰিম। তথাপিও ব্ৰেণ্ড নিউ হওক পুৰণা হওক, স্কুটি আৰু চলাব পাৰিলে হ'ল। নহলে পাৰ্টিটো দিব পাৰে আৰু। আমিও যাওঁ নেকি আম খাবলৈ লগতে?
নাই নাই অ' বদেশ বেছি নহয় 2 কেজিহে আনিছো তোৰ বাপেও আৰু মোৰ কাৰণে হ'বহে কবি যা বলিনক খুজিবি তাৰ পইচা আছে নেকি মোৰ হ'লে গম নাপাওঁ দেই মোৰ লগত সেইবোৰ লেনা দেনা নকৰিবি ঠিক আছে নহ'লে বলিনকে কথাটো ক'ব লাগিব ঐ বেনকোলা এতিয়া আছে নাই বলিন ঘৰত ঘৰত আছে যদি মজা কথা তেন্তে পাৰ্টিটো খুজিবগে লাগিব বল মই যাম তহঁতৰ লগতে মই স্কুটিখন চলাম আৰু তই আৰু ভেবেলা মোৰ পিছফালে উঠি আহিবি মোকো শিকাবিচোন মোৰ চলাবলৈ বহুত মন আছে নালাগে সেইবোৰ শিকিবলৈ ভৰি চৰি ভাঙিব কোনে ৰিস্ক ল'ব পিছত হা একো ভৰি নাভাগে চাইকেলৰ পৰা কট পৰিলো তথাপিও নাভাগিলে আজিলৈকে স্কুটি চলাইহে ভাঙিবনে আৰু মোক নালাগে বুলি কৈছে নালাগে তই অকণমান চলাই চাবিচোন তোক মই কালিৰ পৰা ঘৰৰ পৰা ওলাব দিওঁ নে নিদিওঁ হ'ব শিকিলেহে চলাম এতিয়ালৈকে স্কুটিৰ চিটো নাজানো ব'লা আকৌ পাপা উঠা ব'লা তেন্তে ব'লা তই দিয়া মৰমে মোক পগলা কৰিলে আইঅ এনেইবা স্কুটি কিনি পুৰা ফূৰ্তি লাগি আছে ন বলেন ফূৰ্তি লগা নাই অ' বদে চকাই স্কুটি কিনি উল্টাই পইচাহে গ'ল আকৌ সেইকাৰণে টেনচনতে গান গাই আছো ঠিকে কৰিলা দে তোমাকো বাহন এখন লাগেই আগৰ মটৰচাইকেলখনটো বেয়া হ'লেই পিছে কিমানমান পৰিলে বাৰু স্কুটিখন কিমান পৰিলে মানে কি ক'ম আৰু স্কুটিখনটো নতুন নহয় ডিলাৰত যে সেই কোনোবাই কিনে তাৰপিছত EMI নিদিয়াৰ কাৰণে যে আকৌ টানি লৈ আনে যে সেনেকুৱাহে আৰু 40,000 মান পৰিছে আৰু টোটেল ঠিকে হ'ল দে মোকো স্কুটি এখন লাগিছিলে এই গেছৰ চিলিণ্ডাৰ অনা নিয়া কৰিবলৈ বাইকটো ভাল নহয় কিন্তু সেই পেট্ৰলৰ দামৰ কাৰণে একো বাহন চাহনে কিনিবলৈ মন নোযোৱা হৈ গৈছে সেইটোৱে কথা মোৰো টেনচনহে লাগিছেগে হাতী কিনি শিকলি কিনিব নোৱাৰা সেইটো অৱস্থাহে হ'বগে যেন পাইছো মোৰো ভেবেল মোৰ স্কুটিখনত বহি কেনে পালা মজা বলিন্দা মোকো কেতিয়াবা চলাব দিব চলাবি আকৌ পিছে তোৰ মাৰে পিটি ফালিলে মই গম নাপাওঁ আকৌ পিছত মোৰ ওচৰলৈকে দৌৰি নাহিবি এতিয়া মই চলাব নাজানো কাৰণে মায়ে অকমান ভয় খায় আৰু আপুনি শিকাই দিলে পাৰিম নহয় পিছত মই ভালকে চলোৱা দেখিলে তেতিয়া ভয় নাখায় আৰু মায়েও হয় নি কথা ক'ব পোৱা হলি দেই ভেবেল ডাঙৰ হৈছ ন ল'ৰাটোৱে সদায় সৰু হৈ থাকিম নি স্কুটিও চলাব লাগিব চাইকেলটোতো চলালোৱেই তাৰপিছত বাইকো লাহে লাহে শিকিম আৰু কথা শুন তাৰ সেইবিলাকত কনফিডেন্স কি চাবি একো নহয় বদে চকাই সেইবোৰ শিকিব যোৱাটো ভালে কথা আকৌ জানিব লাগে চব বস্তুৱে আজিকালি জানিব লাগে ড্ৰাইভিং কৰা মটৰচাইকেল চলোৱা স্কুটি চলোৱা মই সেইকাৰণে আকৌ পেনকুলা শিকাইছো এতিয়া জানিছেই আপোনালোকৰ ঘৰলৈ চলাই গৈছে নহয় হ'ব আৰু গলি তই সেইবোৰ কথা কৈ দিলি নহয় আমাৰ এইটোৱে আকৌ দাঁত মেলিব হ'লে বন্ধই নহ'ব ব'ল এতিয়া আমাৰ গন্তব্য স্থানলৈ যাওঁ আম লোৱা কথা আছিলে নহয় তেন্তে ব'লক ধুমুচদাহঁতৰ ঘৰৰ পৰা লৈ কেনে সিহঁতৰ ঘৰৰ পৰা ল'ম জানো যিহে চিপচ ধুমুচটোৱে পথাৰলৈকে যাওঁ ব'ল তাৰ পৰা ল'মগে সেইটোৱে ভাল হ'ব ঐ ল'ৰা কোনোবাই আম খুজিলে নাই বুলি কৈ দিবি দেই এবাৰ নালাগিলেই আমিয়ে খাব নাপালো সেনেকে কৈ দিবি মই নাই বুলিয়ে কৈ দিলো ৰমেশ বৰ্তাই সুধিছিলে আকৌ পৰহি দিনাখন স্কুলৰ পৰা আহোঁতে বঢ়িয়া কথা মোৰ বটুৱাটো দিনক দিনে টেলেণ্টেড হৈ গৈ আছে দেই পইচা কথা আছে না মিছা কথাটো ক'বই লাগিব তেতিয়াহে আপুনি ভাল ৰেঞ্জাৰ চাইকেল মোক কিনি দিব তোৰ কাৰণে ৰেঞ্জাৰ চাইকেল কিনিবলৈ মই নিবিকো নহয় 10 টকাত মাংস খাম আপোনাৰ কথা যে সেইকাৰণে বিশ্বাস কৰিবলৈ মন নাই এইবোৰ স্বভাৱৰ কাৰণে মুখৰ পৰা এটা কয় পকৰ পৰা এটা কয় সেইদিনা ক'লে কিনি দিম বুলি এতিয়া আকৌ বোলে মাংস খায় ল'ৰাটোক এক গাড়ী দিওঁ নি চাইকেলৰ কাৰণে বাপেকৰ লগত কাজিয়া লাগিছে আটক তই মোৰ চকু আগৰ পৰা আঁতৰিয়ে গৈছো আপোনাৰ চকু আগত মোৰো থাকিবলৈ মন নাই এতিয়া চবকে কৈ ফুৰিমগে আমাৰ ঘৰত আম লাগি আছে দেউতাই কাপোৰ দিবলৈ মানা কৰিছে বুলি কোনোবাই আম বিচাৰি অকণমান পিছত আহকচোন তোকে পিহি আগত মই আম বনাই খাম বৰ আম বনাই পিহি খায় এতিয়া চবকে মই কৈ ফুৰিমগে আমাৰ ঘৰত আম লাগি আছে যোনে লৈ লওঁগে যাওক বুলি তই ঘৰলৈ আহিবিচোন ভাত খাব পাবি ভাকন্তিক কমগে আজি তাৰ কাৰণে ভাত নথবি বুলি এই চাইডটো যে বৰ উহুম গোন্ধাই সেইকাৰণে আহিবলৈ মন নাযায় মই আকৌ গু আৰু বেকুলি পেচাবৰ গোন্ধহে পাই আছো আহি পাই গলো বেছি ওখ নহয় চাপৰো নহয় বাৰু বা মজা লাগিব আকৌ দেই তলে তলে পুৰা লাগি আছে বেবেল খাইটি তুমি গছত উঠিব জানা নাই আমাৰ পেনকুলা জানে আকৌ দেই মই শিকাই থৈছো পাৰিছিলো যোৱাবাৰ মই কৰিলো আকৌ তেতিয়াৰ মায়ে নিদিয়ে মোক গছত উঠিবলৈ আহা মই শিকাই দিম এতিয়া মা নাই নহয় ওচৰত আজি নালাগে নেকি বুলি না মই পিছত শিকি ল'ম মোক কোচত উঠাই লোৱা নাই তলত লাগি থকাখিনি মই ছিঙি ল'ম তেন্তে আহা ছিঙিব বিচাৰিছা যদি উঠাই দিছো উঠাই দিয়া যে মা নেগি জীয়েক বেবেল তই ডাঙৰ হলি
বহুত গধু হলি দেই আগতকে আৰু অকমান ওপৰলৈ উঠাই দিয়ক বলিন্দা ওচৰতে আছেচোন তাৰপা চিং আকৌ অধিক মাছত বগলী কণা বুলি কয় দেই ওপৰখিনি তলতকৈ বেছি পকা নিচিনা দেখিছো আকৌ নমাই দিয়ক বলিন্দা আপুনি এনেকে খামুচ মাৰি ধৰিছে নহয় মোৰ কঁকালো বিষাইছে নমাই দিয়ক গছতো উঠিব নোৱাৰো উঠাই দিলেও ছিঙিব নোৱাৰো দে মই এতিয়া উঠি যাম মেডেল তই উঠি যাচোন এইবিলাকক আশা কৰি লাভ নাই ময়ে উঠি দিছো মূৰে চূৰে পৰিব দেই পেনকুলা বেবেল অকমান আঁতৰি থাকা ঐ ল'ৰা দুটা অকমান পিছলৈ নে দে মোৰ ভাঙিব নহলে আহি দিলো ভালকে বুটলিবি দেই মই এতিয়া লৰাই দিম যে নেগেৰি দিয়ে এবাৰতে এগাল হৈলেও বলি নাও নালাগে নেকি এইটোৱে হৈ যাব পকিব দেচোন খাব পাৰিম পিছলৈ মই সেইটোকে ভাবিছো পকিলে আকৌ আৰু এচাত খাবলৈ আহিব লাগিব নহয় হয়তো আকৌ নামি আহ আমলৈ গৰু আছে চাগে নহয় নামি দিলো ল'ৰা দুটা এটাও নেৰিবি দেই গোটেই উঠাই ল উঠাই লৈছো উঠালি যদি মোৰ পানী পিয়া লাগিছে অথনিৰ পৰা এতিয়া মজাছে ভোট জলকীয়া 10টা দি খাব লাগিব হয় নাই পেনকুলা বেবেল ইমান জলকীয়া দিবনে দুটামান দিম আকৌ চেনি দি দিম তেতিয়া দাঁতো টেঙা নহ'ব তাৰপিছত সেই পেটু জ্বলা নহ'ব আকৌ এনেও কৈছো ময়ো ইমান জ্বলা খাব নোৱাৰো নহয় তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো বৰ বিশেষ দীঘলীয়া নকৰো এতিয়া আমি ভোট জলকীয়া দি আম খাম আপোনালোকে এবাৰ খাইছে নাই সেইটো কমেণ্টত জনাব দেই টাটা বাই বাই আকৌ কালি লগ পাম অন্য এটা ভিডিঅ'ত